মই আজি আপোনালোকৰ মাজত আৰু এখন নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'ত মই ক'ম ৰত্নাকৰ মুভিখন কেনেকৈ ডাউনলোড কৰিব। আপোনালোকে থাম্বনেইলখন চাই গম পালে। ইউটিউব এতিয়া আনঅফিচিয়েল ইউটিউব চেনেলত আপলোড হৈ আছে। এইকেইদিন দুদিনমান পাছত চাগে ডিলিট হৈ যাব। আপোনালোকে এতিয়া অতি সোনকালে গৈ ডাউনলোড কৰি লওক, যাতে আপোনালোকে পাছলৈ গৈ চাব পাৰিব, নহ'লে পাছলৈ গৈ চাব নোৱাৰিব। আৰু এই মুভিখন কেনেকৈ চাব, কোনটো ইউটিউব চেনেলত আছে, মই এই ভিডিঅ'ত সকলো ক'ম। আৰু যদি ফাৰ্ষ্ট টাইম যদি মোৰ ভিডিঅ'টো চাই আছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব লগতে বেল আইকন দবাই দিব, যাতে এনেধৰণৰ ভিডিঅ' মই যেতিয়া আপলোড কৰিম আপোনালোকে ন'টিফিকেশ্যন পাই যাব। আৰু যিমান পাৰে ইমান আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব ভিডিঅ'টো। তো বলক ভিডিঅ'টো যি নকৰাকৈ ষ্টাৰ্ট কৰোঁ সোনকালে। প্ৰথমতে আপোনালোকে মোৰ ভিডিঅ'ত ডিছক্ৰিপশ্যন তলত মই লিংকটো দি দিম, তাত গৈ আপোনালোকে ডাইৰেক্ট চাব পাৰিব। লিংকটো ক্লিক কৰাৰ পাছত এনেকৈ প্ৰথমত ইণ্টাৰফেচ খুলি যাব। তাত গৈ আপোনালোকে চাব পাৰিব ৰত্নাকৰ মুভিখন। তাত গৈ প্ৰথমটো আহিছে, তাতে ক্লিক কৰিব। আপুনি চাইছে এয়া ষ্টাৰ্ট হৈ আছে। আপোনালোকে ফুল মুভিখন ডাউনলোড কৰি ল'ব আৰু পাছলৈ গৈ চাই থাকিব। এইটো বেছি সময়লৈকে নাথাকে এই ইউটিউব চেনেলত। তো ভিডিঅ' আজি ভাল লাগিলতো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো ইমানতে আজি সামৰিছোঁ। ধন্যবাদ।